আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু স্বাগতম কৰিছোঁ আজি মোৰ নেক্সট ভিডিঅ'টোত আৰু আজি মই ভিডিঅ'টোত ষ্টাৰ্ট কৰিব লৈছোঁ সেলফিছৰ কথা লৈ সেলফিছ যে আমি স্বাৰ্থপৰ হ'ব লাগে না নালাগে স্বাৰ্থপৰ হোৱাটো কিমান ভাল বা বেয়া উদাহৰণ দিছোঁ মই এটা ফিছৰ লৈ ফিছ এটা ফিছে এটা সৰু ফিছ মানে ডাঙৰ ফিছৰ পোৱালি এটাই মাছৰ পোৱালি এটাই মাছৰ মাকজনীক সুধিলে মা আমি পানীত কিয় থাকোঁ মাটিত কিয় নাথাকোঁ এনেকুৱা প্ৰশ্ন এটা সুধিলে ফিছৰ পোৱালিটোৱে তেতিয়া মাকে উত্তৰ দিলে যে আমি পানীত থাকোঁ আমি ফিছ হওঁ সেইকাৰণে আমি পানীত থাকোঁ পানীত থাকিবই লাগিব মাটিত সেলফিছহে থাকে এনেকুৱা ক'লে উত্তৰ দিলে তেতিয়া সেইটো কথাত আপোনালোকে কি ভাবিছে সেলফিছ মানে আমি মানুহ আমি যোনবোৰ মাটিত থাকোঁ সকলোবোৰ সেলফিছ সেইটোৱে বুজাইছে নহয় জানো সেলফিছ হোৱাটো ভাল হয় নে নহয় সেইটোৱে কৈছোঁ আমি সেলফিছ হ'ব লাগে কিছুমান কাৰণত আৰু হয় এটা কথা কওঁ যে অভাৰ সেলফিছ হ'ব নালাগে যিটোৱে যেনেকুৱা কৰিলে বা যি কাম কৰিলে এনেকুৱা সেলফিছ হ'ব নালাগে যে আনক কিবা অপকাৰ হয় বা আনৰ বেয়া হয় সেলফিছ হ'ব লাগে কিছুমান ক্ষেত্ৰত সেলফিছ হ'ব লাগে নহ'ব লাগে মই নাই কোৱা এইটো কাৰণে নাই কোৱা যে এই পৃথিৱীত এই দুনিয়াত আমি মৰণশীল আমি এই দুনিয়াত এই পৃথিৱীত জন্ম হৈ আহিছোঁ যেতিয়া এই পৃথিৱীতে মৰি যাব লাগিব মৃত্যু আমাৰ হ'ব আৰু এই পৃথিৱীৰ এই দুনিয়াৰ দস্তুৰ দুনিয়াৰ যোনটো চিৰন্তৰ সত্য সেইবোৰ আমি মানি চলিবই লাগিব আমি মানিবই লাগিব আজিকালি স্বাৰ্থপৰ কি নাই কোন নাই স্বাৰ্থপৰ পৃথিৱীত যিমান মানুহ আছে সকলোৱে ক'ব গ'লে স্বাৰ্থপৰ কম বেছি পৰিমাণে সকলোৱে স্বাৰ্থপৰ মই নাই কোৱা যে এজন দুজন এনেকুৱা বুলি নহয় আমি যিমান মানুহবোৰ আছোঁ সকলোৱে আমি স্বাৰ্থপৰ হয় নে নহয় আপোনালোকেও জনাবচোন কমেণ্টত কাৰণ যিকোনো ক্ষেত্ৰত স্বাৰ্থপৰ যেনে কি ক'ম উদাহৰণ এই সমাজখনৰ প্ৰতিজন মানুহ স্বাৰ্থপৰ হয়েই আৰু এইটো স্বাভাৱিক কথা হয়েই আছেই ময়ো নিজে স্বাৰ্থপৰ এইটো কাৰণে যেনে উদাহৰণ আপোনালোকেও সকলোৱে জানে হয়তো এতিয়া মোৰ ছোৱালী সন্তানজনীৰ ক্ষেত্ৰত মই ইমান স্বাৰ্থপৰ হয়নে নহয় আমি অকণমান মৰম চেনেহ পাবলৈ সেইখিনিতো আমি স্বাৰ্থ দেখাওঁ হয়নে নহয় এতিয়া মোৰ সন্তানৰ ক্ষেত্ৰত মোৰ মা দেউতা ভাই ভণ্টি সকলোৰ ক্ষেত্ৰত আমি সেই স্বাৰ্থ দেখাওঁ সেই স্বাৰ্থ নেদেখাওঁ জানো হয় নাই কওকচোন স্বাৰ্থ থাকেই অলপ নহয় অলপ হ'লেও কিছুমান ক্ষেত্ৰত আজিকালি যিকোনো সম্বন্ধতে মৰম চেনেহ ভাল বেয়া যিকোনো সম্বন্ধত কওক বা যি ক্ষেত্ৰতে কওক স্বাৰ্থটো থাকেই স্বাৰ্থ নহ'লে যেন আজিকালি একো কামেই নহয় সেইটোৱে কথা যেতিয়া স্বাৰ্থ নাথাকে তেতিয়াহ'লে সেই মানুহজনৰো দৰকাৰ নোহোৱা হৈ যায় আৰু যেতিয়া দৰকাৰ নাই তাত স্বাৰ্থও নাথাকে যেনে এতিয়া মোৰ দৰকাৰ আছে মোৰ দৰকাৰ আছে কাৰোবাৰ তেওঁ কি কৰিব তেওঁৰ দৰকাৰ নাই মোৰ সেইটো সময়ত যদি মই কল কৰোঁ যে কিবা এটা দৰকাৰ আছে কিবা কিবি কাৰণত যদি ফোন কল কৰোঁ তেতিয়া হয়তো তেওঁ নট ৰিচেবল কৰি দিব বা ক'ব কি কৈছে হেল্ল' কি কৈছে শুনা নাই মাত অহা নাই তেনেকুৱা কিবা কিবি কথা বহুত তেনেকুৱা উদাহৰণ আছে স্বাৰ্থত মানে আগত ৰাখিহে আমি আগবাঢ়ি যাওঁ যিকোনো কামত আজিকালি যিহেতু টকা পইচাৰ মানে মেইন হৈ গৈছে মানুহৰ টকা পইচা নহ'লে একোৱেই নহয় মেইন স্বাৰ্থ আমি সকলোৱে কি ৰাখিছোঁ এতিয়া ধন সম্পত্তি টকা পইচাটো যেতিয়া যাৰ নহয় যোন দুখীয়া টকা পইচা নাই তেওঁলোকক বহুত মানুহে দেখোঁ পাত্তাই নিদিয়ে বহুত ধনী মানুহে পাত্তাই নিদিয়ে দুখীয়া তেওঁৰ লগত একো কামেই নাই মানে তেওঁক ছাইড কৰি দিয়ে আৰু নিজৰ নাচায় আৰু যোন ৰিলেটিভছবিলাকৰ কথা কৈছোঁ ৰিলেটিভছো বহুত দেখিছোঁ মই নিজৰ সম্বন্ধীয়াবিলাকক ধৰক একেখন পৰিয়ালতে জইণ্ট ফেমিলিয়ে হওক বা একেখন পৰিয়ালতে কোনোবা এজন ককায়েক ভায়েকৰ ভিতৰত কোনোবা এজন ধনী থাকে টকা পইচা বহুত থাকে কিন্তু কোনোবা এজন একদম দুখীয়া চবটো সমান নহয় হয় নাই চব সমান নহয় আৰু সেইকাৰণে সেই দুখীয়াজনক সেই ধনীজনে কি কৰে একদম পাত্তাই নিদিয়ে তেওঁক সহায় কৰাটো বহুত দূৰৰ কথা কিন্তু তেওঁক পাত্তাই নিদিয়ে দুখীয়া বুলি যেতিয়া তেওঁ
লাহে লাহে ধনী হৈ যাব দেখিব তেওঁৰ হাতত পইচা আহিছে তেওঁৰ ধন সম্পত্তি হৈ গ'ল তেতিয়া চাবচোন কিমান তেল মাৰিব কিমান মানে কৰিব কিন্তু সেই সেকেন্ড পাৰসন জনে গম পায়ে যায় গম নাপাব কিয়নো কাৰণ এটা সময়ত যিটো সময়ত দৰকাৰ আছিলে মানুহৰ সাপোৰ্টৰ সেইটো সময়ত তেওঁলোকে সাপোৰ্ট নকৰি যেতিয়া টকা পইচা হাতত আহি গ'ল ধন সম্পত্তি আহি গ'ল তেতিয়া খুব তেল মাৰিছে বা আগবাঢ়ি আহিছে তেতিয়া গম নাপাব নেকি কওকচোন সেইটোৱে কথা মানে এই পৃথিৱীখনত স্বাৰ্থপৰ মানুহ কোনো নাই বুলি ক'বই নোৱাৰি সকলো ক্ষেত্ৰত মৰম চেনেহ হোক বা যিকোনো ক্ষেত্ৰত হোক নিজৰ সম্বন্ধীয় নিজৰ তেজৰ সম্বন্ধৰ ক্ষেত্ৰতো দেখিছোঁ যে স্বাৰ্থপৰ থাকে স্বাৰ্থ নহ'লে এই পৃথিৱীত যেন একোৱে নহয় এইটো এটা চিৰন্তন সত্য কথা আৰু এইটো কথা আমি মানি ল'বই লাগিব এটা কথা কওঁ স্বাৰ্থ এইটো আপোনালোকে মোৰ ভিডিঅ'টো কথাখিনি শুনিছে এই শুনি আধাতে আপোনালোকে একো ডিচিজন নল'ব যে মই কি কৈছোঁ স্বাৰ্থপৰ মানে হোৱাৰ কথা লয় এটা কথা কওঁ মানে কি স্বাৰ্থপৰ হ'ব লাগে বুলি কৈছোঁ যে হে আপোনালোকে ভুল নুবুজিব শুনিব কথাটো ভালদৰে স্বাৰ্থপৰ হ'ব লাগে এই কাৰণে যে এই পৃথিৱীত আমি জানো সকলোৱে যে সকলো স্বাৰ্থপৰ আৰু সেই স্বাৰ্থপৰ আমি কি কৰোঁ কেতিয়াবা এনেকৈ হৈ যাওঁ যে কাৰোবাৰ মনৰ আশা কোনোবাই দুখ নাপাবলৈ এনেকুৱা কিবা কৰোঁ না ক'বলৈ নিশিকোঁ চব হ'ব কৰিম এনেকুৱাই কৰি থাকোঁ আৰু সেই ক্ষেত্ৰত কি হয় আমি নিজকে নিজে আৰু অৱস্থা বেয়া কৰি থাকোঁ নিজৰ অপকাৰ পাৰিলে হৈ যাওক কিন্তু আমি না কৰিব নোৱাৰোঁ কোনো ক্ষেত্ৰত পাৰিলে মৰি ধৰি কৰি দিম বা মৰি ধৰি ইজনক মানে ভাল লাগিবলৈ বা ইজনৰ কথা ভাবি কিনে মৰি ধৰি নিজৰ অপকাৰ কৰি হ'লেও আমি কৰি লওঁ কিন্তু এনেকুৱাও হ'ব নালাগে মোৰ মতে কাৰণ এনেকুৱা স্বাৰ্থপৰ হ'ব লাগে যে আনৰ স্বাৰ্থ মানে যে আনে স্বাৰ্থপৰ তেওঁক যদি গম পাওঁ আমি সেকেন্ড পাৰসনজনক যদি আমি গম পাওঁ তেওঁ স্বাৰ্থ কৰিছে মোৰ ক্ষেত্ৰত কিবা এটাৰ কাৰণে মোক স্বাৰ্থপৰতাৰ কাৰণে মোক মানে বিচাৰিছে বা মোৰ ফালে হেৰি কৰিছে আগবাঢ়িছে আমিতো নিশ্চয় গম পামেই আৰু সেইটো যাতে আমাৰ লগত নহওক কোনোবাই যাতে নিজৰ স্বাৰ্থৰ কাৰণে আমাক ইউজ কৰিব নোৱাৰক সেইটো কাৰণে আমি কি হ'ব লাগে সিমানকণ স্বাৰ্থপৰ হ'ব লাগে যাতে আনে আমাক অপকাৰ নকৰক নিজৰ স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত বা আনে আমাক ব্যৱহাৰ নকৰক সিমানখিনি বুজি পাব লাগে আৰু সিমানকণ স্বাৰ্থপৰ হ'ব লাগে মোৰ মতে সিমানকণ বহুত বেছি স্বাৰ্থপৰ নাই কোৱা মই বেছি স্বাৰ্থপৰ হ'লে কি হ'ব অপকাৰ হ'ব নিজৰ হ'ব আনৰো হ'ব ইমানখিনি হ'ব লাগে বুলি মই নাই কোৱা অকমান হ'ব এই কাৰণে যে পৃথিৱীত সকলো স্বাৰ্থপৰ নিজৰ মৰম চেনেহখিনি আনৰ পৰা পাবলৈও সেইখিনিতো স্বাৰ্থপৰ নহয় জানো আশা কৰোঁ তেওঁৰ পৰা মৰম পাবলৈ নিজৰ ল'ৰা ছোৱালী সন্তানৰ পৰা মৰম পাবলৈ বা আনৰ পৰা মৰম পাবলৈ সেইখিনি স্বাৰ্থ নহয় জানো তেওঁক সেই মৰমকণ দিবলৈ বা পাবলৈ আমি খুব ভালদৰে হেৰি কৰোঁ বিহেভ কৰোঁ বা তেওঁক বহুত কিবাকিবি কৰোঁ সেইটো জানেই সকলোৱে আৰু সেইখিনিতো স্বাৰ্থ লুকাই থাকেই সেইখিনি বিনা স্বাৰ্থততো আমি সেইখিনি নকৰোঁ ক'ব গ'লে ঘূৰাই পকাই সেইখিনি গোটেইখিনি কথা স্বাৰ্থতে আহিছে হয়তো আমি সিমানখিনি ভাবি নাচাওঁ কিন্তু সেইটোতো স্বাৰ্থ লুকাই থাকে সেইটোৱে তাৰমানে স্বাৰ্থপৰ হ'ব লাগে ইমান বেছি হ'ব নালাগে যাতে আপোনালোকক বা আমাক কোনোৱে অপকাৰ নকৰক আমি ইমানটো স্বাৰ্থপৰ হ'ব লাগে যে আমি না ক'বলৈও শিকিব লাগে তেতিয়া মানে কোনোবাই আমাক বেয়াভাৱে ইউজ নকৰক সিমানখিনি আমি বুজি পাব লাগে কেতিয়াবা না কৰিও চাব লাগে সদায় যদি আমি হ'ব কৰিম বা কেতিয়াও কাকো নায়ে ক'ব নোৱাৰোঁ যদি আমাক কেনেকুৱা ইউজ কৰিব ভাবি চাওকচোন মানুহে যিহেতু মানুহে সুবিধা বুজিতো মানুহক ইউজ কৰিবই বিচাৰে বিনা স্বাৰ্থতো একো কৰিব নিবিচাৰে সেইটোৱে মই ক'ব বিচাৰিছোঁ যে আমি স্বাৰ্থপৰ হ'ব লাগে অলপ চলপ হ'ব লাগে একদম নোহোৱা নহয়